নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ দশম শ্ৰেণীৰ পাঠ 14 ধৰ ঝাৰু ধৰ ভাই। পাঠটো লিখক আছিল অম্বিকাগিৰি ৰাজ চৌধুৰী। ফটো দি দিম, তোমালোকে চাই ল'বা। প্ৰথমতে আছে আমাৰ ইয়াত ভাৱ বিষয়ক। ভাৱ বিষয় 1 নম্বৰ দিয়া আছে অতি চমুকৈ উত্তৰ দিয়া। একোৰ ক আছে অম্বিকাগিৰি ৰাজ চৌধুৰীক কি আখ্যা দিয়া হৈছিল? ছাত্ৰ ছাত্ৰীসকলে এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ 1 মাৰ্কত আহি থাকে এইবিলাক, চাই ল'বা তোমালোকে। ইয়াৰ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায় চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। তাৰপিছত খ নম্বৰত দিয়া আছে আমাৰ সাতম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰটো হ'ব সাতম পুৰুষীয়া সোণৰ চোতাল ঘৰ বহু যুগৰ বহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে। গ নম্বৰ হ'ল জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? উত্তৰ দিয়া আছে জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। ছাত্ৰ ছাত্ৰীসকলে এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে পঢ়ি যাবা, 1 মাৰ্কত আহিব পাৰে এইটো। তাৰপিছত ঘ নম্বৰত দিয়া আছে কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? ইয়াৰ উত্তৰটো দিয়া আছে কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে। ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰত দিয়া আছে আমাৰ হল এৱে তোৰ সময় হবৰ জাৰিত ঝাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে? ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ 3 মাৰ্কত আহিব পাৰে, চাই ল'বা অলপ ভালকৈ। ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো তোমালোকে ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে লগতে শ্বেয়াৰ কৰি দিব। ইয়াৰ উত্তৰত দিয়া আছে পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংসা আন্দোলন দেশজুৰি চলিছে সেই আন্দোলনৰ কবি অম্বিকাগিৰি ৰায় চৌধুৰী অংশীদাৰ। তাৰপিছত ভাৰতবাসীৰ মাজত হিংসা ভেদাভেদ ঘৃণা ঘৃণী ভেম কদ কি যে মিল মামৰ পৰি অসমৰ সোণৰ চোতাল আনৰ জাবৰেৰে ভৰি পৰিছিল? উক্ত কবিতাভাগিৰ দ্বাৰা কবিয়ে পৰাধীনতাৰ কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰিবৰ বাবে কবিয়ে ভাৰতবাসীক ঝাৰু ধৰিবলৈ আহ্বান কৰিছিল, যাতে এইবোৰ শাৰী আঁতৰাই ভাৰতবৰ্ষ তথা অসমক পৰিষ্কাৰ কৰিবলৈ জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হলহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। যদি এনে নকৰে তেনেহ'লে চিৰকালে ভাৰতবাসী তথা অসমীয়াবাসীয়ে গোলামী কৰি দুৰ্বিশ্ব জীৱন কটাব লাগিব। তাৰপিছত আমাৰ 3 নম্বৰত দিয়া আছে, ছাত্ৰ ছাত্ৰীসকল চাবা তোমালোকে, নহ'লে যে বিশ্ব সভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? ছাত্ৰ ছাত্ৰীসকল এইটোৱে খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 3 মাৰ্কত আহিব পাৰে, চাই ল'বা অলপ। ইয়াৰ উত্তৰত দিয়া আছে কবিতাটি ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। পৰাধীন দেশ কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযোগ নাপায়। ভাৰতবাসীয়ে ইমান দিনে পৰৰ অধীনত চলি পৰৰ গোলামী কৰি পৰৰ চৰণত পূজা সেৱা কৰি দিন অতিবাহিত কৰিলে। এতিয়া সকলোৱে ঝাৰুদাৰ হোৱাৰ সময় আহি পৰিল। ঝাৰুদাৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপে পৰস্পৰৰ ভেদাভেদ হিংসা বিদ্বেষ ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্বসভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা।
ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল ভাৱ লিখিবলৈ কৈছে। অতি সহজত দিয়া আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাবা। সকলো ধৰণৰ হিংসা, আখুৱা, গোলামী, পৰাধীনতাৰ পৰা দেশক স্বাধীন কৰিবলৈ একগোট হোৱাৰ আহ্বানেই ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল ভাৱ। আমাৰ দেশত থকা সকলো মানুহে যাতে একগোট হৈ ব্ৰিটিছৰ বিষয়ে আন্দোলন কৰিব পাৰে বা ব্ৰিটিছক আমাৰ দেশৰ পৰা এৰাবলৈ চেষ্টা কৰাৰ কাৰণে যিটো প্ৰচেছ লৈছে কবিয়ে, ইয়াকে কৈছে ধৰ ঝাৰু ধৰ ভাই। তাৰপিছত দেশপ্ৰেমী কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজাৰ বাবে সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল। যুগ যুগ ধৰি অসম তথা ভাৰতবৰ্ষ ইংৰাজৰ অধীনত আছিল। সেই সময়ত অসমৰ নিজস্ব ঐতিহাস গৰিমাৰ কালৰ বুকুত হেৰুৱা উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতো তেওঁলোকৰ তলত গোলামীহে কৰিছিল। সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা, ভেদাভেদ, ঘৃণা ঘৃণী ভাৱ উপচি পৰিছিল। দেশৰ পৰা এই সকলোবোৰ দূৰ কৰি ভাৰতবৰ্ষক পুনৰ আগৰ পৰে স্বাধীন সোণৰ অসম গঢ়ি তুলিবৰ বাবে কবিয়ে দেশৰ সকলো নাগৰিকক ঝাৰুদাৰ হ'বৰ বাবে আহ্বান জনাইছিল। ঝাৰুদাৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মিলস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা, বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্বসভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে। তাৰপিছত তেতিয়াহে আমাৰ গোলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ'ব পাৰিম। বিশ্বৰ সভাত সভ্য জাতি এক শাৰীতে বহাৰ সুযোগ লাভ কৰিব। সেয়ে সকলোকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান জনাইছে। তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা। ইয়াতে কবিতাৰ কেইটামান লাইন তুলি দিছে, এইবিলাক আমাক ব্যাখ্যা কৰি অলপ ক'ব লাগে। এইবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 3 মাৰ্কৰ আহি থাকে, চাই ল'বা তোমালোকে। হিংসা, দবেশ, ভেদাভেদৰ, ঘৃণা ঘৃণী, স্বাৰ্থ ভেমৰ, ক'ত যে কি মিলি মামৰ ভৰি জাতিৰ জীৱন যায়। ইয়াৰ উত্তৰটো হ'ব, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ পৰা তুলি দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে লিখিবা, তোমালোকে এনে 1 মাৰ্ক পাই যাবা। এইখিনি লিখিলে পৰীক্ষা যদি আহে তোমালোকে এইখিনি লিখি দিবা, তোমালোকে এনে 1 মাৰ্ক পাই যাবা। তাৰপিছত দেশৰ মানুহৰ মাজত হোৱা স্বাৰ্থৰ সংঘাত কথা কোৱাৰ প্ৰসংগত উক্ত ফাঁকি লিখা হৈছে। ভাৰতবৰ্ষ তথা অসমত বহু বছৰ ধৰি ইংৰাজসকলে ৰাজত্ব কৰি আহিছিল আৰু দেশখন শাসন কৰিছিল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহাসিক গৰিমা কালৰ বুকুত হেৰুৱা উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল। ব্যক্তিগত লাভৰ বাবে এজন মানুহে আন এজন মানুহক হিংসা কৰিছিল। সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা, ভেদাভেদ, ঘৃণা ঘৃণীৰ ভাৱ উপচি পৰিছিল। দেশৰ জাতি ধ্বংসৰ পথলৈহে গৈ আছিল। সমাজত পৰস্পৰৰ মাজত থকা ভেদাভেদ, হিংসা, খিয়লা খিয়লি আদিবোৰ হৈছিল মিলিস্বৰূপ। এই মলিবোৰ সমাজত বেছি হৈ যোৱাৰ ফলত এটা জাতিৰ জীৱন যায় বুলি কবিয়ে কৈছে। সেয়েহে এই সকলোবোৰ দূৰ কৰি জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলোকে আহ্বান কৰিছিল।
তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই উক্ত কথাফাকি আমাক ব্যাখ্যা কৰিবলৈ কৈছে এইখিনি তোমালোকে লিখি দিবা আগতো যে মই কৈছোঁ ঠিক তেনেদৰে ইয়াতো আছে দিয়া আছে উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰি ৰায় চৌধুৰী দেৱৰ দ্বাৰা ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাৰ পৰা তুলি দিয়া আছে তোমালোকে এইখিনি লিখিবা 1-2 মাৰ্ক দি দিব ছাৰে তোমালোকক উত্তৰ পৰাধীনতাৰ কালত পৰি হিংসা ভেদাভেদ আদিৰ মলি মামৰে ভৰি পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটোৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছিল যেতিয়া ব্ৰিটিছসকলে আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল আমাৰ সমাজ পৰাধীন হৈ থাকিবলগীয়া হৈছিল সেই সময়ত আমাৰ দেশখন কলীয়া ডাবৰে আৱৰি ধৰিছিল তেতিয়া কবিয়ে আমাৰ মাজত থকা ভেদাভেদৰ ভাৱ আঁতৰাই সকলোকে একগোট হৈ দেশ স্বাধীন কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছিল তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবিয়ে ৰায় চৌধুৰী দেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে আগৰ কুৱেশ্যনবিলাক পঢ়ি থাকা বা সেইবিলাক যদি মুখস্থ কৰা তোমালোকৰ এইটো কুৱেশ্যন অলপমান খালি পঢ়িলে হৈ যাব গোটেইখিনি আৰু মুখস্থ কৰিব নালাগে এনচাৰটো প্ৰায় মিলে আছে এইবিলাকৰ ইয়াৰ উত্তৰটো দিয়া আছে ধৰ ঝাৰু ধৰ ভাই দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰি ৰায় চৌধুৰীৰ দ্বাৰা ৰচিত এটা দেশপ্ৰেমমূলক কবিতা স্বদেশী আন্দোলনৰ যোগদান কৰাৰ সময়ত তেওঁ কেইবাবাৰো কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল কাৰাগাৰত তেওঁক পায়খানা সাৰি চফাই কৰা কাম দিয়া হৈছিল এই কাম কৰোঁতে তেওঁ বাৰণি চলোৱাৰ লগে লগে এই কবিতাটো ৰচনা কৰি গাই গৈছিল তাৰপিছত ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল সুৰটোৱে হৈছে দেশপ্ৰেম কবি অম্বিকাগিৰি ৰায় চৌধুৰীৰ জাতীয়তাবাদী চিন্তাধাৰাৰে পৰিপুষ্ট লোক এটা সময়ত অসম ইংৰাজৰ শাসনৰ অধীনত আছিল সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহাসিক গৰিমা কালৰ বুকুত হেৰুৱা উপক্ৰম হৈছিল জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল তাৰপিছত ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল স্বাৰ্থপৰতাৰ প্ৰশ্ৰয় দি ইংৰাজৰ হকে কাম কৰি বহু অসমীয়াই এনে কাৰ্যৰে নিজৰ গাতে কলিমা সানিছিল কবি চৌধুৰীৰ দেশপ্ৰেমী মানে এইবোৰ কথা সহিব পৰা নাছিল তাৰপিছত আমাক ইয়াত 1 নম্বৰত দিয়া আছে তলত দিয়া জুৰীয়া শব্দবোৰৰ একোটাকৈ বাক্য ৰচনা কৰা ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ এইবিলাক আহি থাকে 2 নহ'লে 3 মাৰ্কছত আহি থাকে তোমালোকে চাই ল'বা বেছি পঢ়িব নালাগে এবাৰ দুবাৰ চালে হৈ যাব ইয়াত উত্তৰত দিয়া আছে 1 নম্বৰত দিয়া আছে হিনে ঘিনে পৰৰ গোলাম হ'লে হিনে ঘিনে সকলো কাম কৰিব লগা হয় খ নম্বৰ ধাৰে ঋণে ব্ৰিটিছসকলক অসমীয়াসকলে ধাৰে ঋণে হ'লেও তেওঁলোকৰ চৰণত পূজা দিবলগীয়া হৈছিল তাৰপিছত আমাৰ গ নম্বৰ দি আছে ঘৃণা ঘৃণী আমি এজনে আনজনক ঘৃণা ঘৃণীভাৱে চাব নালাগে তাৰপিছত ঘ নম্বৰত দি আছে জাহি জাবৰবোৰে ঘৰ লেতেৰা কৰে উ নম্বৰত দি আছে আমাৰ শাৰী পুচি ঝাৰুৰে শাৰী পুচি আমাৰ চাৰিওকাষ চফা চিকুণ কৰা হয় তাৰপিছত 6 নম্বৰত দি আছে আমাৰ মিলি মামৰ এটা সময়ত আমাৰ সমাজখন মিলি মামৰে ভৰি পৰিছিল তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে তলৰ শব্দবোৰৰ মূৰ্ধন্য হোৱাৰ কাৰণ দৰ্শোৱা
তলত কিছুমান শব্দ দিয়া আছে, এইবিলাক কিয় মধ্যাহ্ন হৈছে পিছফালে, ইয়াৰ কাৰণটো ক'বলৈ কৈছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই ল'বা। এতিয়া প্ৰথমতে শোন, কিছুমান শব্দৰ স্বাভাৱিকতে মধ্যাহ্ন হয়। খ নম্বৰ আছে ঘৃণা, এইটো পদত থকা হাঁচৰি মধ্যাহ্নাক্ষৰ পাছত দন্তন্বয় মধ্যাহ্ন হয়। তাৰপিছত গ নম্বৰটো আছে ঋণ, একেটা পদত থকা হাঁচৰি আৰু মধ্যাহ্নাক্ষৰ পাছত দন্তন্বয় মধ্যাহ্ন হয়। 3 নম্বৰত দি আছে আমাৰ বিপৰীত শব্দ লিখা, এইটোৱে খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 2 নহ'লে 3 মাৰ্কত আহি থাকে এক্সামত, তোমালোকে চাই ল'বা। ঘৃণা কোৱেশ্যন ইয়াত দিয়া আছে, মই কৈ দিছোঁ। উত্তৰ আছে ঘৃণা আদৰ, স্বাৰ্থ নিস্বাৰ্থ, জীৱন মৰণ, বীৰ ভীৰু। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আমাৰ এতিয়া বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আহিছে, এডিশ্যনেল কুৱেশ্যন এনচাৰ, এইবিলাক তোমালোকে চাই ল'বা, 2 মাৰ্কছত আহিব পাৰে, চাই ল'বা তোমালোকে ভালকৈ। প্ৰথম আছে আমাৰ 1 নম্বৰত ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল বাৰ্তা কি? ছাত্ৰ ছাত্ৰীসকল হৈ তোমালোকে ওপৰত পঢ়ি আহিছা, এইবিলাক অলপ চালে হৈ যাব। ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল বাৰ্তা হৈছে জাতিৰ ভিতৰত থকা ভেদ ভেদ, হিংসা আৰু ঘৃণা পৰিষ্কাৰ কৰি সকলোৱে একতাৰে সন্মুখীন হ'ব লাগিব। কবিয়ে সৰ্বসাধাৰণক আহ্বান জনাইছে যে তেওঁলোকৰ মনৰ মূল মুক্তি কৰি একতা আৰু শান্তি স্থাপন কৰিবলৈ যেন মনোযোগ কৰে। তাৰপিছত 2 নম্বৰত দিছে কবিতাত ঝাৰুৰ কি অৰ্থ আছে? উত্তৰ, কবিতাত ঝাৰু শব্দ ব্যৱহাৰৰ পৰিষ্কাৰ কৰাৰ পৰিসৰে কৰা হৈছে। ইয়াৰ দ্বাৰা কবি সমাজৰ মূল মুক্তি অৰ্থাৎ বিভাজন, হিংসা আৰু ঘৃণা দূৰ কৰিবলৈ আহ্বান জনাইছে। 3 নম্বৰত দিয়া আছে আমাৰ কবিতাত সোণৰ চোতালৰ কি অৰ্থ? উত্তৰ, সোণৰ চোতাল হৈছে এক মূল্যৱান আৰু ঐতিহ্যপূৰ্ণ ঠাই। কবিতাত এই শব্দৰ দ্বাৰা ভাৰতৰ গৌৰৱময় ইতিহাস আৰু যুক্তিপ্ৰাপ্ত দেশৰ স্বাৰ্থকে চিহ্নিত কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে 4 নম্বৰত দি আছে কবিতাত হিংসা দেশৰ আৰু উল্লেখ কিয় কৰা হৈছে? উত্তৰ দি আছে হিংসা দেশৰ উল্লেখ কবিতাত সমাজৰ ভিতৰত থকা শত্ৰুতা, ঘৃণা আৰু পৰস্পৰৰ ভেদাভেদৰ প্ৰতীক হিচাপে কৰা হৈছে। কবি এই সকলো অশান্তি আৰু বিভাজন দূৰ কৰি জাতিক একতাবদ্ধ কৰিবলৈ আহ্বান জনাইছে। 5 নম্বৰত দি আছে আমাৰ চুকে কোণেৰ কি অৰ্থ হৈছে? মানে চুকে কোণৰ কি অৰ্থ? উত্তৰ, চুকে কোণে অৰ্থ সকলো ঠাইতে আৰু কবিতাত এই শব্দৰ দ্বাৰা কবি উল্লেখ কৰিছে যে হিংসা আৰু ভেদাভেদৰ সমস্যাৰ সমাজৰ ভিতৰতে সকলো ঠাইতে পৰিষ্কাৰ কৰিব লাগিব। তাৰপিছত 6 নম্বৰত দি আছে কবিতাত স্বাধীনতা সংগ্ৰামৰ কি প্ৰভাৱ দেখা গৈছে? উত্তৰ দি আছে কবিতাত স্বাধীনতা সংগ্ৰামৰ প্ৰভাৱ পৰিপুষ্ট হৈছে য'ত কবি ভাৰতৰ পৰাধীনতা পৰিপ্ৰেক্ষিতত হিংসা, বিভাজন আৰু ঘৃণা দূৰ কৰিবলৈ একতা আৰু দেশপ্ৰেমৰ আহ্বান জনাইছে। তাৰপিছত 7 নম্বৰত দি আছে কবিতাত বিশ্বসভাৰ উল্লেখ কিয় হৈছে? উত্তৰ হ'ল বিশ্বসভাৰ উল্লেখৰ মাধ্যমে কবি চাৰাফেৰাৰ ঘৃণা আৰু বিভাজনসমূহ পৰিষ্কাৰ কৰি দেশক সমগ্ৰ বিশ্বতে গৌৰৱময় স্থান লাভৰ আহ্বান জনাইছে। 8 নম্বৰত দি আছে আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীৱন অভিজ্ঞতা কবিতাত কেনেকৈ প্ৰতিফলিত হৈছে? উত্তৰ দি আছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্বাধীনতা সংগ্ৰামৰ অভিজ্ঞতা কবিতাত প্ৰতিফলিত হৈছে। তেওঁৰ কাৰাবাস অভিজ্ঞতাৰে কবি দেশৰ মান্নাই আৰু স্বাধীনতা উদ্ধাৰৰ বাবে একাগ্ৰতা কৰাৰ আহ্বান জনাইছে। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকক ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকটো কৰি দিব। ধন্যবাদ।